Hello guys, নমস্কাৰ ৰিচ অসমীয়া চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। বহুত দিন হ'ল ইউটিউবত মই ভিডিঅ' আপলোড কৰিব পৰা নাছিলো যেহেতু লকডাউনৰ বাবে সকলো এতিয়া ঘৰতে সোমাই আছে। তো আজি ভাবিলো মই এটা ৰেচিপি বনাই চাওঁ কেনেকুৱা হয়। মেগীৰ পৰা মই এটা ৰেচিপি তৈয়াৰ কৰিলো। আপোনালোকৰ আগত মই ভিডিঅ'টো শ্বেয়াৰ কৰিব বিচাৰিছো। বেছি দীঘলীয়া নকৰো। ঘৰতে সহজে আপোনালোকে মেগীৰ কাটলেট বনাই খাব পাৰে সকলোৱে মিলি স্নেক্স টাইমত অৰ্থাৎ আমি চাহৰ লগত খাব পাৰো। তেন্তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰো। মেগী 2 পেকেট এনেদৰে লৈ লৈছো আৰু এইখিনি টুকুৰা কৰি উতলা গৰম পানীখিনি দি দিম এনেদৰে। এতিয়া লগতে পিয়াজ, বিন আৰু শুকান জলকীয়া দুটা এনেদৰে লৈ লৈছো। আপোনালোকে যিকোনো সবজি ব্যৱহাৰ কৰিব পাৰে আৰু লগতে ধনিয়া দিবলৈ নাপাহৰিব। এতিয়া কেৰাহী এখনত অকণ ৰিফাইন তেল ঢালি লৈছো এনেদৰে আৰু শুকান জলকীয়া কিটা গৰম তেলত দি দিলো। লগতে মই তাত শাহী জিৰা অলপ ব্যৱহাৰ কৰিছো আৰু এনেদৰে সবজিকণ লৰাই দিছো। সোৱাদ অনুসৰি নিমখ অকণ দিব। লগতে হালধি অলপ দি দিছো আৰু গোটেই সবজিখিনি কম চিমনিত এনেদৰে লৰাই থাকিব। আৰু ইয়াৰ পাছতে মই ব্যৱহাৰ কৰিছো 1 চামুচ ময়দা, আধা চামুচ কৰ্ণফ্ল'ৰৰ লগতে জালুকৰ গুড়ি অকণ আৰু এইখিনি ভালদৰে এনে অলপ পানীত মিহলাই গাঢ়া পেষ্ট এটা তৈয়াৰ কৰিছো যাতে পেষ্টটো একেবাৰে পনীয়াও নহয় আৰু একেবাৰে ডাঠো নহয় তালৈ মন কৰিব। এতিয়া যিখিনি বইল মেগী আছিলে সেই বইল মেগীখিনিৰ লগত মই বইল আলু দি দিছো আৰু লগতে যিখিনি সবজি বনাইছিলো সেইখিনিও দি দিলো। লগতে গুড়ি জলকীয়া অকণমান আৰু মেগী মছলা ব্যৱহাৰ কৰিছো। তাৰ বাহিৰে মই সোৱাদ হ'বলৈ অলপ কাজু কেইটামান কাটি তাৰ লগত মই এনেদৰে মিহলাই দিছো। আপোনালোকে দিবও পাৰে যদি ভাল লাগে। এতিয়া আহিলো হাতত অকণ তেল লগাই ল'ব পাৰিলে আৰু লাডুখিনি কৰাত সুবিধা হয়। আপোনালোকে যেনেকুৱা শেপ দিব বিচাৰে তেনেকুৱাকে দিব পাৰে। মই এনেদৰে শেপটো দি পেষ্টখিনি লগত মিলাই দিছো। পাছত আমাক প্ৰয়োজন হয় ব্ৰেড ক্ৰাম্বছ। ব্ৰেডৰ পৰা বনোৱা হয়, ব্ৰেডৰ টুকুৰাখিনিৰ পৰা, কিন্তু যিহেতু মোৰ ওচৰত ব্ৰেড নাছিলে বাবে মই ইয়াত অলপমান চুজি আৰু কৰ্ণফ্লেক্স ব্যৱহাৰ কৰিছো। এনেদৰে ভালদৰে সানি তেলখিনি গৰম কৰি এয়া তেলত লাহে লাহে এনেদৰে লৰাই থাকিব। আৰু সদায় মনত ৰাখিব আমি কাটলেট বনাওঁতে তেলখিনি খুব গৰম হৈ থাকিলে হৈ যায়। আপোনালোকে চিমনিটো কমাই দিব। এয়া চাহৰ লগত জুতি ল'ব পৰা মেগী কাটলেট তৈয়াৰ হৈ গ'ল। শেষত মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ জনাবলৈ নাপাহৰিব। আৰু বৰ্তমান যি পৰিস্থিতি হৈ আছে অতি সোনকালে ভাল হ'ব।
তাৰ লগতে আপোনালোকে ঘৰত থাকক ভালদৰে থাকক নিজেও সুখী থাকক আৰু নিজৰ পৰিয়ালৰ লগতো ভালদৰে সময় অতিবাহিত কৰক এয়া আশা কৰিলো আৰু এনে ধৰণৰ ৰেচিপি যদি আপোনালোকেও বনায় তেন্তে মোলৈ দিবলৈ নাপাহৰিব কেনে পালে মোক কমেন্টত গৈ জনাব আজিলৈ ইমানতে বাই বাই টেক কেয়াৰ